নমস্কাৰ মই ৰিম্পি প্ৰথমে আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ পুনৰ এবাৰ স্বাগতম জনাইছো আজি মই আপোনালোকৰ সৈতে আলোচনা কৰিবলৈ আহিছো যে আমি যেতিয়া আমাৰ শিশু এটি গৰ্ভত থাকে প্ৰত্যেকগৰাকী মাতৃয়ে বিচাৰে যে জন্মৰ পিছত আমাৰ শিশুটি খুব বেছি ইন্টেলিজেন্ট হওক বুদ্ধিমান হওক বা হিহঁতৰ ব্ৰেইনটো খুব বেছি চোকা হওক প্ৰত্যেকগৰাকী অভিভাৱকে হয়তো হেতু বিচাৰে নিবিচৰা নহয় ময়ো বিচাৰিছিলো আৰু এই ক্ষেত্ৰত মোক সহায় কৰিছিল মোৰ ডক্টৰ প্ৰণয় ফুকন ছাৰ তেখেতে প্ৰথমৰে পৰা আসলতে প্ৰেগনেন্সিৰ সময়ত গোটেই কথাখিনিত আসলতে যথেষ্ট পৰিমাণে সহায় কৰিছিলে গতিকে সেইকাৰণে ভাবিলো আজি ভিডিঅ'টো আপোনালোকৰ সৈতে শ্বেয়াৰ কৰাটো ভাল হ'ব বুলি শিশুৰ ব্ৰেইন ডেভেলপমেন্টৰ ক্ষেত্ৰত আমি কেনেকুৱা ধৰণৰ আহাৰ খাব লাগে বা কেনেকুৱা ধৰণৰ কি কৰিব লাগে যাৰ কাৰণে আমাৰ গৰ্ভাৱস্থাৰ পৰা আসলতে আমাৰ শিশুটি যাতে জন্মৰ পিছত খুব বেছি বুদ্ধিমান হয় যেটো ইন্টেলিজেন্ট হয় তাৰ পিছত আৰু লগতে হিহঁতৰ ব্ৰেইনটো খুব ভালকৈ যাতে ডেভেলপ হয় তাৰ কাৰণে এই গোটেই কথাখিনি আপোনালোকৰ সৈতে শ্বেয়াৰ কৰো বুলি ভাবিলো প্ৰথম কথা হ'ল আমাৰ শিশু এটি আপোনালোকে আইসবাৰ্গৰ কথা হয়তো শুনিছে বা সকলোৱে হয়তো শুনিছে যেটো বৰফৰ এটা পাহাৰ টাইপৰ এটা টুকুৰা হয় যেটো সাগৰৰ তলত থাকে আৰু তাত 20% মাত্ৰ ওপৰৰ অংশত উলাই থাকে যেটো আমি দেখিবলৈ পাওঁ আৰু বাকি 80% তাৰ পানীৰ তলত সোমাই থাকে যেটো আমি চকুৰে হয়তো নেদেখো গতিকে আমাৰ ক্ষেত্ৰটো হেইটোৱে হয় আমাৰ শিশু এটি যেতিয়া গৰ্ভত থাকে তেতিয়া আমি মানে আমাৰ শিশুটিৰ ব্ৰেইনৰ ক্ষেত্ৰত আমি হয়তো ভাবো যে জন্মৰ পিছত আমি এনেকুৱা ধৰণৰ প্ৰিকশনছবোৰ ল'ব লাগে বা এনেকুৱা ধৰণৰ এক্টিভিটিছবোৰ কৰাব লাগে এনেকুৱা ধৰণৰ আহাৰবোৰ খুৱাব লাগে কিন্তু হেতু একেবাৰে ভুল ধাৰণা মোক মানে ডক্টৰে কোৱাৰ মতে দেই হেতু একেবাৰে ভুল ধাৰণা যেতিয়া আমাৰ শিশু এটি গৰ্ভত হয় তেতিয়াই হিহঁতৰ 80% বা 70% ব্ৰেইন ডেভেলপমেন্ট গৰ্ভতে হৈ যায় আৰু বাকি যে 20 বা 30% থাকিলে হেইটোহে হিহঁতৰ জন্মৰ পিছত আসলতে ডেভেলপ হয় দেই গতিকে আমি শিশু এটিৰ ব্ৰেইন ডেভেলপমেন্টৰ ক্ষেত্ৰত হিহঁতে জন্ম হোৱাৰ পিছত আমি যিমানটো ভাবো তাতকৈ বেছি প্ৰয়োজন হয় যে আমি জন্মৰ আগতে মানে গৰ্ভত থাকোতে আমি হেতু ভবাটো তাৰ কাৰণে খুব ভালকে আমি মানে যিবোৰ খাব লাগে তেনেকুৱা ধৰণৰ খাদ্যবোৰ খোৱা বা যি কৰিব লাগে যেনেকুৱা ধৰণৰ এক্টিভিটিছবোৰ আমি কৰিব লাগে সেই এক্টিভিটিছবোৰ আমি কৰাটো খুব বেছি প্ৰয়োজন হয় গতিকে যেহেতু আমাৰ শিশু এটিৰ 70 to 80% ব্ৰেইন ডেভেলপমেন্ট মাকৰ গৰ্ভত হৈ যায় ডক্টৰে কোৱা মতে এটো মই কোৱা কথা একেবাৰে নহয় মোক যেনেকৈ মোৰ ডক্টৰে কৈছিলে ঠিক তেনেকেই মই গোটেই প্ৰেগনেন্সি জাৰ্নিটো তেনেকেই আগবাঢ়ি গৈছিলো আৰু তাৰ খুব ভাল ৰিজাল্ট মই এতিয়া পাইছো যদি নিবিৰৰ ক্ষেত্ৰত মই ক'বলৈ যাওঁ ফুটনি মাৰিছো বুলি নাভাবিব কিন্তু হেতু একেবাৰে সঁচা কথা যদি আপোনালোকে ভিডিঅ'বোৰ চাইছে তেনেহলে নিশ্চয়কৈ গম পাইছে তাক এতিয়া যিকোনো ক্ষেত্ৰত যিকোনো কথা মই তাক দুবাৰ বা তিনিবাৰ কোৱাৰ কোনো প্ৰয়োজনেই নহয় তাক আসলতে খুব সোনকালেই তাৰ মনত থাকে তাৰ স্মৃতি শক্তিটো খুব বেছি আৰু ইন্টেলিজেন্ট হয় নে নহয় বা হেখিনি কথা হয়তো আপোনালোকে ভিডিঅ'বোৰ চাই থাকিলে গম পাবই মই বেলেগকে আৰু কোৱাৰ প্ৰয়োজন হয়তো নাই আৰু সব এটো কথা মই ক'বই লাগিব আমি যিমান স্মাৰ্ট হয় বা আমি অভিভাৱকসকল যিমান ইন্টেলিজেন্ট হয় তাতকৈ বেছি আমাৰ শিশুসকল কিন্তু খুব বেছি স্মাৰ্ট হয় আৰু ইন্টেলিজেন্ট হয় তাৰ কাৰণ কি আমি গৰ্ভত থাকোতে আমি হেবোৰ বস্তুবোৰ আমি খাও বা হে তেনেকুৱা ধৰণৰ এক্টিভিটিছবোৰ আমি কৰো আৰু কৰাটো খুব বেছি প্ৰয়োজন হয় গতিকে এটা বেছি দীঘল নগৰে সিধাই আমি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো মানে মেইন যেটো পইণ্টলৈ আগবাঢ়ো মোক ডক্টৰে কোৱা মতে যে শিশু এটি স্মাৰ্ট ইন্টেলিজেন্ট আৰু ব্ৰেইন হিহঁতৰ ডেভেলপ হ'বৰ কাৰণে আমি গৰ্ভত থাকোতে কিছুমান এনেকুৱা ধৰণৰ খাদ্য আমি আমাৰ আহাৰত মানে ইনক্লুড কৰিব লাগে যেটো আমাৰ শিশুৰ ব্ৰেইন বুষ্টিঙৰ ক্ষেত্ৰত যথেষ্ট পৰিমাণে সহায় কৰে তাৰে ভিতৰত প্ৰথম হ'ল ওমেগা 3 আহাৰ আমি খোৱাটো খুব বেছি প্ৰয়োজন হয় যিবোৰ আমি পাওঁ ওমেগা 3 আপোনালোকে অক্ৰোট যেটো ৱালনাট হয় যেটো দেখিবলৈ প্ৰায় আমাৰ মানুহৰ মগজুটোৰ নিচিনা যেটোৱে গৰ্ভাৱস্থাত যদি আমি খাওঁ তেনেহলে আমাৰ শিশুৰ ব্ৰেইন ডেভেলপমেন্টৰ ক্ষেত্ৰত হেতু যথেষ্ট পৰিমাণে সহায় কৰে বুলি কৈছিলে তাৰ পিছত হৈছে বাদাম আলমণ্ড যেটো আপুনি ৰাতি তিয়াই থৈ ৰাতিপুৱা তাৰ ওপৰৰ বাকলিটো এৰুৱাই পিনে ৰাতিপুৱা শুই উঠি আপোনালোকে হেতু খাব পাৰে যেটোৱে শিশুৰ ব্ৰেইন ডেভেলপমেন্টৰ ক্ষেত্ৰত যথেষ্ট পৰিমাণে সহায় কৰে আৰু মই যদি ক'বলৈ যাওঁ মোৰ গোটেই প্ৰেগনেন্সি জাৰ্নিত নিবিৰ জন্ম হোৱা দিনালৈকে মই বাদাম এটা দিনো মিছ কৰা নাছিলো সদায় ৰাতি 4টা-5টা তিয়াই থৈ দিওঁ তাৰ পিছত ৰাতিপুৱা শুই উঠি হেকিটা ধুনীয়াকৈ খাই দিওঁ তাৰ পিছত আহিছে আপোনাৰ
ডালিমটো খুব বেছি প্ৰয়োজন ডালিমত আইৰণৰ ডেফিচিয়েঞ্চিটো খুব বেছি থাকে যিটো আমাকো প্ৰয়োজন হয় প্ৰেগনেন্সিৰ সময়ত আৰু লগতে আমাৰ শিশুৰ ব্ৰেইন ডেভেলপমেণ্টৰ ক্ষেত্ৰতো সেই ডালিমটোৱে যথেষ্ট পৰিমাণে সহায় কৰে তাৰ পিছত আছে ওমেগা 3 আমি য'ত পাওঁ যদি আপোনালোকে মাছ মাংস খায় তেনেহ'লে মাছতো তাৰ খুব ভাল পৰিমাণৰ পোৱা যায় তাৰ পিছত আছে কণী যিটো আপোনাৰ ডক্টৰে কোৱা মতে ডক্টৰেটো যদি পাৰে আপুনি ডেইলি দুটাকে মোক খাবৰ কাৰণে কৈছিলে কিন্তু যদি কেনেবাকে নোৱাৰে তেনেহ'লে ডেইলি এটলিষ্ট এটা হ'লেও ডিম খাবৰ কাৰণে কৈছিলে তাৰ পিছত হৈছে আপোনাৰ মাংস যদি আপুনি মাংস খায় তেনেহ'লে মাংসও খাব পাৰে কিন্তু আচলতে মাংসতকৈ বেছি আপুনি মাছটো খোৱাটো মানে বেছি ভাল বুলি কয় তাৰ পিছত হৈছে আমাৰ DHA যুক্ত আহাৰ খোৱাটো DHA আমাৰ শিশুৰ ব্ৰেইন ডেভেলপমেণ্টৰ কাৰণে কিমান বেছি প্ৰয়োজন সেইটো সকলোৱে হয়তো জানি DHA আপোনালোকে ডক্টৰে প্ৰেগনেন্সি টাইমত ডক্টৰে সেই DHA কাৰণে আপোনাক ধৰক তেনেকুৱা ধৰণৰ টেবলেট বা যিকোনো ধৰণৰ তেনেকুৱা দৰৱ আপোনাক বা তেনেকুৱা DHA থকা যিকোনো প্ৰটিন পাউডাৰে হওক বা তেনেকুৱা ধৰণৰ যিকোনো হেল্থ ড্ৰিংক আপোনাক ডক্টৰে সেইটো প্ৰেছক্ৰাইব কৰে যদি নকৰে কেনেবাকৈ আপোনালোকে DHA যুক্ত আহাৰ যিকোনো খাব পাৰে আৰু লগতে আপুনি যেনে ধৰক এইবিলাক মাডাৰ্ছ হৰলিক্স মাডাৰ্ছ প্লাছ এইবিলাক আজিকালি বিভিন্ন ভেৰাইটিছৰ ড্ৰিংক আজিকালি পোৱা যায় DHA ভৰপূৰ পৰিমাণে থাকে সেইবোৰ আপোনালোকে খাব পাৰে এইখিনি হৈছে খাদ্যৰ ক্ষেত্ৰত তাৰ পিছত যদি ক'বলৈ যাওঁ আমাৰ শিশু এটি যেতিয়া আমাৰ গৰ্ভত থাকে তেতিয়া খুব বেছি প্ৰয়োজন হয় যে আমি মানে মাতৃগৰাকী পজিটিভ থকাটো গম পাইছেনে আমি যদি খুব বেছি ষ্ট্ৰেছত থাকোঁ বিভিন্ন ধৰণৰ চিন্তাবোৰ কৰি থাকোঁ তেতিয়া কি হয় আমাৰ শিশুৰ ব্ৰেইন ডেভেলপমেণ্টটো ৰখি যায় গতিকে সেই সময়ত আমাক প্ৰয়োজন হয় যে আমি খুব বেছি মানে হেপী থাকোঁ যাতে কোনো ধৰণৰ নিগেটিভ থট যাতে আমাৰ মনলৈ নাহে সদায় যাতে পজিটিভ হৈ থাকোঁ পজিটিভ চিন্তাধাৰাৰে আমাৰ গোটেই প্ৰেগনেন্সি জাৰ্নিটো আমি মানে স্মুথলি পাৰ কৰোঁ সেইটো খুব বেছি প্ৰয়োজন হয় বহুতে কয় যে প্ৰেগনেন্সি টাইমত হৰম'নেল চেঞ্জেছৰ কাৰণে মুড চুইংছ হয় এতিয়া খং উঠে এতিয়াই ভাল লাগে এতিয়াই বেয়া লাগে কিন্তু মোৰ হাজবেণ্ডে কৈছিলে যে সেইটো একেবাৰে সম্পূৰ্ণৰূপে ভুল ধাৰণা হয় প্ৰেগনেন্সি টাইমত মুড চুইংছ হয় ইটো খাব মন যায় সিটো কৰিব মন যায় বা কেতিয়াবা খং উঠে কিন্তু যদি আমি এইটো ভাবি লওঁ যে ভগৱানে এটা মানে সন্তান আমাৰ জীৱনলৈ পঠাইছে যাতে তাক লালন পালন কৰোঁতে তাক প্ৰতিপালন কৰোঁতে আমি যাতে কোনো ধৰণৰ কম্প্ৰমাইজ নকৰোঁ সেইটো বুলি যদি আমি বান্ধি লওঁ তেনেহ'লে তেখেতে মোক কৈছিলে যে এনেকুৱা ধৰণৰ মুড চুইংছ হওক বা তেনেকুৱা ধৰণৰ কথাবোৰে মানে কোনো ধৰণৰ মানে প্ৰভাৱ হয়তো পেলাব নোৱাৰে বুলি আমি যদি ভাবি লওঁ যে যদি এইটোৰ কাৰণেই যদি আমাৰ সন্তানটিৰ ওপৰত বেয়া প্ৰভাৱ পৰে বা তেনেকুৱা ধৰণৰ কিবা হয় তেনেহ'লে আমি কেলেনো সেইটো কৰোঁ সেইকাৰণে এই কথাটো মানে মনত ৰাখি মই আগবাঢ়ি গৈছিলোঁ যে হয় সেইটো একেবাৰে সঁচা কথা যাতে মানে সেই কথাটো আচলতে মই মানে বান্ধি পেলালি আগবাঢ়ি গৈছিলোঁ যে হয় যদি ভগৱানে আমাক তেনেকৈ দিছে তেনেকৈ কৰিছে তেনেহ'লে মোক এই মুড চুইংছ বা কিবা ধৰণেৰে মোক কোনো ধৰণৰ প্ৰভাৱ পেলাব নোৱাৰে বুলি ভাবিয়ে মই গোটেই জাৰ্নিটো তেনেকৈ ষ্টাৰ্ট কৰি গৈছিলোঁ গোটেই জাৰ্নিটো শেষলৈকে মানে তেনেকৈয়ে পাৰ কৰি নিছিলোঁ আৰু যদি মই একেবাৰে সঁচা কথা ক'বলৈ যাওঁ তেনেকুৱা ধৰণৰ মানে গোটেই প্ৰেগনেন্সি জাৰ্নিটো তেনেকুৱা ধৰণৰ একো মানে যে আজি খং উঠিছে খুব বেছি বা আজি মনটো খুব বেছি বেয়া লাগিছে বা কিবা তেনেকুৱা ধৰণৰ একো নহ'লে তেখেতে যেনেকৈ বুজাইছিলে সেইটো ঠিক তেনেকেই মই ভাবি লৈ পিনে তেনেকেই আগবাঢ়ি গৈছিলোঁ আৰু তেনেকেই খুব ধুনীয়াকৈ পাৰ হৈ গৈছিল আৰু এই যে মই সঁচা কথা যদি ক'বলৈ যাওঁ কিবা খাবলৈ মন যোৱা কিবা কৰিবলৈ মন যোৱা মোৰ কথাত যদি মই ক'বলৈ যাওঁ মোৰ তেনেকুৱা একোৱেই হয়তো হোৱা নাছিলে হয়তো মই তেনেকৈ ভাবি লৈছিলোঁ যে এইটোৰ কাৰণে এনেকুৱা হৈছে বুলি সেইটো কাৰণে মোৰ মানে তেনেকৈ যে বৰ বিশেষ আজি আমুক খাবলৈ মন গৈছে আজি তামুক খাবলৈ মন গৈছে তেনেকুৱা ধৰণৰ মোৰ লগত একোৱেই হোৱা নাছিলে মই সেই বুলি ক'বলৈ জনাই যে সেইটো হ'ব নালাগে বুলি কিন্তু হয় কিছুমানৰ সকলোৰে বেলেগ বেলেগ হয় প্ৰেগনেন্সি জাৰ্নিটো মই এইটো ক'বলৈ গ'লে ভুল হ'ব যে মোৰ এনেকুৱা হৈছে কাৰণে আপোনালোকৰো তেনেকুৱাই হ'ব লাগিব সেইটো ক'বলৈ গ'লে মই ভুল হ'ব সকলোৰে মানে
মানে সকলোৰে ভবা সেইটো বেলেগ হয় বা সকলোৰে বেলেগ বেলেগ মন বা সকলোৰে বেলেগ বেলেগ গতিকে মই মোৰ নিজৰ কথাটোহে কৈছোঁ সেইকাৰণে মোৰ নিজৰ ক্ষেত্ৰত তেনেকুৱা ধৰণে একো হোৱা নাছিল আৰু যিহেতু লকডাউন হৈছিলে তথাপিতো মানে মনটো বান্ধি মেলি থৈ দিছিলোঁ আৰু তেনেকেই আৰু সঁচা কথা ক'বলৈ গ'লে তেখেতে যিটো কথা বুজাইছিলে বা তেখেতে যেনেকৈ কৈছিলে সেইটো তেনেকৈ মানে ধৰি পিনে মুঠৰ ওপৰত ভালকৈ যাওকচোন বা ভালকৈ যদি আমি ক'বলৈ যাওঁ আমি যিমান স্মাৰ্ট হয় বা আমি যিমান ইণ্টেলিজেণ্ট হয় আমাৰ শিশুবোৰ তাতকৈ বেছি ইণ্টেলিজেণ্ট হয় অকল মোৰ বুলি কোৱা নাই চবৰে শিশুবোৰ আমাতকৈ বেছি ইণ্টেলিজেণ্ট হয় আমাতকৈ বেছি মানে বুদ্ধিমান হয় গতিকে আমি সেইটো তেনেকৈ মানে ভাবি মেলি সেইটো তেনেকৈ আগবাঢ়ি নিব লাগিব আৰু তাৰপিছত যদি ক'বলৈ যাওঁ ডক্টৰে কোৱা মতে আৰু বিভিন্ন ধৰণৰ এইবোৰ পঢ়িবলৈ পাইছিলোঁ চাবলৈ পাইছিলোঁ তেতিয়া কৈছিলে যে মিউজিকটো এটা বেষ্ট থেৰাপি হয় ব্ৰেইন ডেভেলপমেণ্টৰ কাৰণে বা আমাৰ যি মন বেয়া লাগি থাকে বা কিবা সেইবোৰৰ ক্ষেত্ৰত মিউজিকটো এটা মানে বেষ্ট থেৰাপি হয় বুলি কয় আমি হেপী থকাৰ কাৰণে আমি সুখী হোৱাৰ কাৰণে গতিকে আমি খুব বেছি মই গান শুনিছিলোঁ দেই খুব বেছি গান শুনিছিলোঁ ডক্টৰেও কৈছিলে যে গান শুনিবৰ কাৰণে যিমান পাৰি আমি সিমান মিউজিক শুনিব লাগে যিটো আমাৰ শিশুৰ ব্ৰেইনটো এক্টিভ কৰি ৰাখে আৰু যিটো সিহঁতৰ ব্ৰেইন ডেভেলপমেণ্টৰ কাৰণে খুব বেছি প্ৰয়োজন হয় গতিকে মিউজিক আপোনালোকেও শুনক খুব বেছি গান শুনক আৰু লগতে খুব বেছি প্ৰয়োজন হয় যে আমি ভাল ভাল কিতাপ পঢ়াটো ভাল ভাল মানুহৰ জীৱনী পঢ়াটো বা যিবোৰ মানুহে আমাক ইনস্পায়াৰ কৰিছে যিবোৰ খুব ভাল ভাল মানুহৰ কাহিনীবোৰ তেখেতলোকৰ জীৱনীবোৰ আমি জনাটো আমি শুনাটো আমি পঢ়াটো খুব বেছি প্ৰয়োজন হয় আমাৰ শিশুৰ ব্ৰেইনটো ডেভেলপমেণ্টৰ কাৰণে সেইটো এটা কথা মই এইটোৰ ওপৰত ভিডিঅ' এটা বনোৱা আছে আপোনালোকে যদি ইচ্ছা কৰে তেনেহ'লে চাব পাৰে গৰ্ভাৱস্থাত মই কেনেকুৱা ধৰণৰ কিতাপসমূহ পঢ়িছিলোঁ তাৰ ওপৰত মোৰ এটা ভিডিঅ' আছে আপোনালোকে ইচ্ছা যদি কৰে তেনেহ'লে ডেফিনেটলি চাব পাৰে তাৰ পিছত হৈছে আমাৰ সেই ভাল ভাল যিসকল মানুহৰ জীৱনী আমি যেতিয়া এনেই বহি থাকোঁ বা আমি যেতিয়া অকণমান ৰেষ্ট কৰোঁ তেতিয়া তেখেতলোকৰ কথাবোৰ মানে তেখেতলোকৰ সেই ছবিবোৰ আমি মনলৈ আনি থকাটো প্ৰয়োজন সেইটো এটা খুব ভাল এক্টিভিটি বুলি কৈছিলে দেই মই ক'ৰবাত পঢ়িবলৈ পাইছিলোঁ যেতিয়া আমি সেই ব্যক্তিসকলৰ মানে ছবিবোৰ মনলৈ আনো বা যিকোনো এটা বস্তু আমি চুই পিনে সেইটোক অনুভৱ কৰোঁ সেইটো এটা শিশুৰ ব্ৰেইন ডেভেলপমেণ্টৰ কাৰণে খুব বেছি প্ৰয়োজন যেতিয়া গৰ্ভত থাকে মই সেইটো কথা কৈছোঁ গতিকে এইখিনি এক্টিভিটিজ যদি আপোনালোকে কৰে তেনেহ'লে ডেফিনেটলি মই ক'ম যে আপোনালোকে বিচৰাৰ ধৰণে আপোনালোকৰ সন্তান খুব বেছি বুদ্ধিমান হ'ব ইণ্টেলিজেণ্ট হ'ব আৰু সিহঁতৰ ব্ৰেইন খুব ধুনীয়াকৈ ডেভেলপ হ'ব গতিকে এই ভিডিঅ'টোত আজি এইখিনি আছিলে আৰু মই এটা কথা যদি কওঁ মই শিশুৰ ব্ৰেইন মানে জন্মৰ পিছত শিশুৰ ব্ৰেইন ডেভেলপমেণ্টৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ এক্টিভিটিজ কৰিব লাগে তাৰ ওপৰতো মোৰ এটা ভিডিঅ' বনোৱা আছে আপোনালোকে যদি ইচ্ছা কৰে সেইটো গৈ পিনে চেক কৰিব পাৰে তো আজিৰ ভিডিঅ'টো এইখিনি আছিলে যদি ভাল পালে চাই তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোকে অশেষ ধন্যবাদ